बे समाव हाग्रामा महिलारि बिथांनि सायाव गोख्रों खेंफोरथि होदों बिटिआर हाग्रा बिफान आरो हा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारी बिथाङा। बे समाव मोनसे सोंथि सिखांगासिनो दं। हाग्रामा महिलारिया राजखान्थिनि गोहोआव फैफिननो थाखाय सोलिबाय थानाय सरकारनि सायाव बिटिसिनि हाखौ लानानै कालार फोननो नाजागासिनो नामा? जाय बिटिसि ट्राइबेल बेल्ट एन्ड ब्लकआव ट्राइबेल नङै सुबुंफोरखौ थांनाय 2019 मायथाइयावनो आयेननि राहा लानांगौनि खामानि मावदोंमोन, नाथाय दायो सरकाराव गैयैखाय बेनि उल्था बाथ्रा बुंगासिनो नामा हाग्रामा महिलारि बिथाङा? थारैनो बे बाथ्राया गोबांनियाव सोंथि सिखांगासिनो दं। रनजित बसुमतारी बिथांनि गोख्रों अजद हाग्रामा महिलारि बिथाङा गावनि राजखान्थिनि लाबालाबनि थाखायनो 37,64,872 बिगा गावनि थाखानाय प्रोटेक्टेड हाखौनो राजखान्थि लाबालाबनि थाखाय गुबुननो होनो राजि। बे बाथ्राखौ गोख्रों अजद दैखांदों मावफुं सोद्रोमा रनजित बसुमतारी बिथाङा। थारैनो साननो गोनां बाथ्रा, हाग्रामा महिलारिया गावनि राजखान्थिनि लाबालाबनि थाखायनो गावनि प्रोटेक्टेड हायावबो गुबुनफोरखौ फज'नो नागिरदों नामा? थारैनो हाग्रामा महिलारि बिथाङा पावाराव फैनो थाखायनो गावनि थाखानाय ट्राइबेल बेल्ट एन्ड ब्लकनि मान दान्दाखौ फोजोबनो नाजादों नामा? बेयो मोनसे साननो गोनां बाथ्रा। लोगोसे भारत उदांस्रि जायै समावनो बर' गामि दाजानायखौनो हाग्रामा महिलारि बिथाङा इनक्राजार खालामबोदों होनना गोख्रों रावजों सोंखारियो मावफुं सोद्रोमा रनजित बसुमतारी बिथाङा। सम्मानीय সাংবাদিক বন্ধুসকল, যোৱা কেইদিনত 2019 চনৰ যি 8 অক্টোবৰ দিনাখন হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত যি BPF চৰকাৰ, সেই BPF চৰকাৰে হাইকোৰ্টে আমাৰ BTC অঞ্চলত থকা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কিমানজন ব্যক্তিয়ে ইনক্ৰছ কৰিছে ইয়াৰ ষ্টেটাছ খোজাৰ সময়ত হাগ্ৰামাই 8 অক্টোবৰ দিনাখন ইয়াৰ জমাবন্দীটো হাইকোৰ্টত পঠিয়াই দিছে। তাকে লৈ পেলাই আজি হাগ্ৰামাই নিজে মানে স্পেচিয়েলি মুছলমান কমিউনিটিক লৈ পেলাই যি ৰাজনীতি কৰিছে, হাক হৈ পেলাই নিজে খুটে আৰু অজা হৈ পেলাই নিজে যে জাৰে, ইয়াৰ প্ৰমাণটো আজি মানে দুধ কা দুধ পানী কা পানী মানে ক্লিয়াৰ হৈ গৈছে। আৰু এই ক্ষেত্ৰত মুছলমান সমাজো খুব ভালকৈ বুজি পৰিছে যে যোৱা 17 বছৰে মুছলমান সম্প্ৰদায়ক যেনেকৈ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল, এইবাৰ ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁ যে মিছা কথা কৈছে বা মিছাকৈ সাংবাদিক বন্ধুসকলৰ সন্মুখত কিছুমান কথা কৈ পেলাই সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক এই ক্ষেত্ৰত পলিটিক্স কৰিছে বুলি কৈছে, ইয়াকে লৈ পেলাই মোৰ ফালৰ পৰা মই এজন UPPL দলৰ সদস্য হৈ পেলাই কেইটামান কথা মই আপোনালোকক বহলাই ক'ব বিচাৰিছোঁ। আমাৰ BTCত বৰ্তমান 19টা বেল্ট এণ্ড ব্লক আছে। তাৰে 37,94,872 বিঘা মাটি আছে। এই 37,94,872ৰ পৰা 1,01,723 ট্ৰাইবেল অৰ প্ৰটেক্টেড বেল্ট এণ্ড ব্লকৰ মাটিটো ইনক্ৰছ হৈছে। টোটেল 1,01,723 ব্যক্তিয়ে আমাৰ বেল্ট এণ্ড ব্লকত BTCৰ 19টা বেল্ট এণ্ড ব্লকত ইনক্ৰছ কৰিছে। এই এৰিয়াৰ টোটেল মাটিটো হ'ল 3,89,705 বিঘা আৰু 9 লেচা। সেইখিনি মাটিত ইনক্ৰছ হৈছে টোটেলি। সেই ইনক্ৰছ হোৱা মানুহখিনিয়ে টোটেল হ'ল 1,01,723। তাতে তিনিটা বাক্য তেওঁলোকে যি জমাবন্দী দিছে, ইয়াত তিনিটা বাক্য 1,01,723 ইনক্ৰজাৰ 83,656 ব্যক্তিসকল প্ৰটেক্টেড ইনক্ৰজাৰ বুলি কৈছে। ইউ চি দ্য মেইন ইছ্যু। আৰু 17,407 ব্যক্তিসকল নন প্ৰটেক্টেড কমিউনিটি। এই 83,000
83,656 প্ৰটেক্টেড কমিউনিটিৰ হাতত বেল এণ্ড ব্লকটো অকুপাই হৈ আছে, ইনক্ৰচ হৈ আছে 3,31,496 বিঘা, পৰখাতা 10 লেচা, আৰু 17,407 নন প্ৰটেক্টেড কমিউনিটি ইনক্ৰচ কৰিছে 54,798 বিঘা, 2 কাটা 9 লেচা. This is as per the information of BPF government done by 8 October 2019. সেইটো আমাৰ হেৰি নহয়, বা কি কয় এক্সপ্লেনেশ্যন নহয়, বা আমাৰ এইটো জমাবন্দী নহয়, এইটো কৰ্টত BPF-এ হাগ্ৰামাৰ নেতৃত্বত জমাবন্দী দিয়া. আৰু তেওঁ কৈছে যিসকল প্ৰটেক্টেড ইনক্ৰজাৰ 83,656 তেওঁলোকক ৰাখি পেলাই বাকী 17,407 ইনক্ৰজাৰ নন প্ৰটেক্টেড কমিউনিটিক আমাৰ বেল এণ্ড ব্লকৰ পৰা ইভেকশ্যন কৰিব পাৰে বুলি তেওঁ জমাবন্দীত লিখি পেলাই দিয়া হৈছে. দিছ ইজ ক্লিয়াৰ. এইটো সূৰ্যৰ দৰে শুদ্ধ, ইয়াত কোনো মিছামিছি কথা নাই. সেইটো BPF-এ নিজে নিজ কলমেৰে লিখি পেলাই জমাবন্দীটো দিয়া আছে. ইয়াত কোনো প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাত নাই, ইয়াত পলিটিক্সো নাই. কাৰণ 2019 চনৰ 9 অক্টোবৰত 8 অক্টোবৰত BPF-ৰহে চৰকাৰ আছে. হাগ্ৰামাক মই এটা কথা ক'ব বিচাৰিছোঁ, আৰু আছে বহুত, মই এক্সপ্লেনেশ্যন কৰি আছোঁ. এখেতে কৈছে, মই মিডিয়াটো ময়ো যোৱাকালি অলপ চালোঁ, 2019 চনৰ 8 অক্টোবৰ দিনাখন হেনো তেওঁলোকৰ চৰকাৰ নাছিল. মই এটা কথা ক'ব বিচাৰিছোঁ, 2009 চনৰ MP ইলেকশ্যনৰ আগত 2008 চনত যে মুছলমান আৰু বড়োৰ মাজত কমিউনিটি ক্লেছ বনাইছিলে কোনোবা তৃতীয় পক্ষই, এই সময়তো হাগ্ৰামাই নকয় কিয় মোৰ চৰকাৰ নাছিল বুলি. 2012 চনত যে কাৰোবাৰ নেতৃত্বত বড়ো সহজ সৰল বড়ো আৰু মুছলমানসকলক ব্লাডশ্বেড কৰাবৰ কাৰণে কোনোবা তৃতীয় পক্ষই যে কাম কৰিছিল, তাতো নকয় কিয় হাগ্ৰামা ডাঙৰীয়া মোৰ এই সময়ত চৰকাৰ নাছিল বুলি. 2014 চনৰ জুন মাহত যেতিয়া 2014 চনৰ জুন মাহত যেতিয়া মুছলমানসকলক মানাছত হত্যা কৰিছিল, প্ৰায় 90 জন মুছলমান হত্যা হৈছিল, এই সময়তো নকয় কিয় মই এই সময়ত মোৰ চৰকাৰ নাছিল বুলি. 20 ডিচেম্বৰ দিনাখন খ্ৰীষ্টমাছৰ এক ৰাতি আগত যিটো কাণ্ডটো হৈছিল বড়ো আৰু আদিবাসীৰ মাজত কৰাইছিল কোনোবা তৃতীয় পক্ষই, এই সময়তো হাগ্ৰাই নকয় কিয় মোৰ চৰকাৰ নাছিল বুলি. কিমান মিছা কথা ক'ব. আজিৰ দিনত এই 21st চেঞ্চুৰীত হাগ্ৰামাই ভাবিছে নেকি বোলে যে BPF আৰু তেওঁলোকৰ যি আপোনাৰ কোম্পানী, তেওঁলোকৰ বাহিৰে BTCৰ কোনো মানে শিক্ষিত ইণ্টেলেকচুৱেল নাই বুলি আমি সকলোৱে বুজি পাওঁ. যাৰ কাৰণে আজি মুছলমান সমাজে, আদিবাসী সমাজে BPF-ৰ চক্ৰৰ পৰা ওলাই আহি পেলাই তেওঁলোকৰ বিৰুদ্ধে সমাজখন গঢ়ি পেলাই শান্তি প্ৰতিষ্ঠা কৰিবলৈ যে UPPL প্ৰতি আকৰ্ষণ হৈ পেলাই ওলাই আহি আছে, সেইটো সহ্য কৰিব নোৱাৰি আজি সেইবোৰ কাণ্ডটো আকৌ কৰিব বিচাৰিছে. কিয়নো 2024 চনত আৰু 25 চনত 26 চনত ইলেকশ্যন হ'বলৈ গৈ আছে. প্ৰত্যেক ইলেকশ্যনৰ আগে তেওঁ কৈছে 4টা MP ইলেকশ্যন হৈ গ'ল, 4টা কাউন্সিল ইলেকশ্যন হৈ গ'ল, 4টা MLA ইলেকশ্যন হৈ গৈছে. এভৰি MP ইলেকশ্যন, কাউন্সিল ইলেকশ্যন এণ্ড MLA ইলেকশ্যন, এই ইলেকশ্যনৰ সময়ৰ আগে পিছে কিন্তু হাগ্ৰামাৰ ৰাজত্বৰ সময়ত যে কিবা এটা নহয় কিবা এটা দুৰ্ঘটনা কৰিছিলে কোনোবাই, সেইটো সকলো ৰাইজৰ কিন্তু আজি মুখস্থ আছে. এতিয়া মই এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ, কেইটামান প্ৰশ্ন. যোনদিনাখন আপুনি 8 অক্টোবৰ 2019 চনত কৰ্টে বিচৰা ষ্টেটাছ, আমাৰ অসমত টোটেল 48টা বেল এণ্ড ব্লক আছে, তাৰে 19টা বেল এণ্ড ব্লকটো আমাৰ হেৰিত আছে, কি কয় কাউন্সিলত আছে. এই 19টা বেল এণ্ড ব্লকৰ টোটেল ইনক্ৰজাৰ হৈ আছে 1,01,723. এই ব্যক্তিসকলে কি কৰিছে 8,00,000
3,89,705 বিঘা 9 লেচা মাটি যে অকুপাই কৰিছে, আপুনি কৈছে ইয়াত জমাবন্দীত কৈছে কিন্তু দেই চাব, নন প্ৰটেক্টেড ইনক্ল'জাৰ, নন প্ৰটেক্টেড ইনক্ল'জাৰ। প্ৰটেক্টেডসকল কেনেকৈ ইনক্ল'জাৰ হ'ব পাৰে? বড়োসকল কেনেকৈ ইনক্ল'জাৰ হ'ব পাৰে? আদিবাসীসকল কেনেকৈ ইনক্ল'জাৰ হ'ব পাৰে? ইফ দে আৰ ইনক্ল'জাৰ, আপুনি ইনক্ল'জাৰ শব্দটো কিয় মেনশ্যন কৰিব লাগে বা মেনশ্যন কৰিব নালাগিছিলে, সেইটো আমি লজিকেল ষ্টাডি কৰোঁ। 83,000 আপোনাৰ 656টো প্ৰটেক্টেড ইনক্ল'জাৰ বুলি কৈছে, ই দিব লাগে বুলি কৈছিলে। আৰু তুমি নিজে কৈছে বড়োসকল ইয়াত ইনক্ল'জাৰ। বড়োসকল কেনেকৈ ইনক্ল'জাৰ হ'ব পাৰে? বিকজ স্পেচিয়েলি প্ৰটেক্টেড বেল এণ্ড ব্লক ইজ ফৰ দ্য প্ৰটেক্টেড কমিউনিটি। এণ্ড হু আৰ দ্য প্ৰটেক্টেড কমিউনিটি? কেন ইউ চে দেট হাগ্ৰামা you are the protected community but enclosure of the PTC? তুমি নিজকে ক'ব পাৰে নেকি, বিচাৰে নেকি যে তুমি নিজে ইনক্ল'জাৰ বুলি? য'ত নেকি তুমি নিজে ৰাজা বসুমতাৰী, অৰ্জুন বসুমতাৰী, নীতা ব্ৰহ্মক ইভেকশ্যন কৰিব লাগে বুলি হাইকোৰ্টত অৰ্ডাৰ দিলে। 2 নম্বৰ প্ৰশ্নটো হ'ল, আমাৰ হাগ্ৰামাই কৈছে বেল এণ্ড ব্লকটো মেনশ্যন কৰা নাই বুলি। সকলো বনাফাইড শব্দটো তেওঁ কিন্তু যোৱাকালি মেনশ্যন কৰা নাই। সকলো PTCৰ মানুহে 2003 চনৰ আগত অহা মানুহে মানে ইয়াত মাটিৰ অধিকাৰটো পাব। আমি কোৱা নাই। আপুনিহে মাটিৰ অধিকাৰ নাপাব বুলি হাইকোৰ্টত জমাবন্দী দিছে, আমিতো কোৱাই নাই। UPPL দলে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত ইভিকশ্যন কৰিব লাগে বুলিও কোৱা নাই, নন প্ৰটেক্টেড বুলিও কোৱা নাই, আপুনি ইয়াৰ পৰা মানে বিদেশী আপুনি যাব লাগে বুলিও কোৱা নাই। আপুনিয়ে নিজে কৈ গৈছে কিন্তু। আৰু কি কৈছে? বেল এণ্ড ব্লক মেনশ্যন কৰা নাই বুলি কৈছে। বেল এণ্ড ব্লক মেনশ্যন কৰা নাই মানে বেল এণ্ড ব্লক নাই বুলি তেওঁ ক'ব বিচাৰিছে। তাৰমানে অসমতে বেল এণ্ড ব্লক নাই। অসমত যদি বেল এণ্ড ব্লক নাই, ইফ বেল এণ্ড ব্লক ইজ নট মেনশ্যন ইন দ্য কাউন্সিল, why did you mention that 19 bell and block and to drive out the 17,407 non-protected community from council or bell and block? This is the great question. Tremendous question itu. যদি বেল এণ্ড ব্লকটো তই মেনশ্যন কৰা নাই বুলি কৈছে, 19টা বেল এণ্ড ব্লকৰ পৰা 17,407টা ফেমিলিক বেল এণ্ড ব্লকৰ পৰা ইভেকশ্যন কৰি পেলাই খেদিব লাগে বুলি কিয় দিলে? মোৰ তাত আছে, প্ৰমাণ আছে। হাগ্ৰামাই যিটো মানে জমাবন্দী দিছে, এই কপিটো মই আপোনালোকক আজি ডিষ্ট্ৰিবিউশ্যন কৰি দিম। 4 নম্বৰ কুৱেশ্যনটো হ'ল, ডাঙৰ কথাটো হ'ল আমাৰ PTC অঞ্চলত, আজিৰ BTR অঞ্চলত যোৱা 17 বছৰে BPFৰ দিনত হোৱাট ইজ ফৰেষ্ট এৰিয়া, হোৱাট ইজ ৰিজাৰ্ভ ফৰেষ্ট এণ্ড প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট অফ দ্য ফৰেষ্ট এৰিয়া, হোৱাট ইজ ৰেভিনিউ এৰিয়া, হোৱাট ইজ নন কেটেষ্ট্ৰেল এৰিয়া কৰা নাছিল। কিয়নো আজি মই যদি এটা কথা কওঁ, হাগ্ৰামাৰ ডাঙৰীয়াৰ শহুৰেকে, আপোনালোকে সেইটো ভালকৈ পাব্লিছ কৰিব দেই, হাগ্ৰামাৰ ডাঙৰীয়াৰ শহুৰেকে তেওঁৰ এই অঞ্চলত, গাঁওখনৰ কাষত 150 বিঘা ৰিজাৰ্ভ ফৰেষ্টটো কাটি পেলাই তহিলং কৰি তাত চাহ বাগান বনাইছে। That means Hagrama's father-in-law is a enclosure. This is called enclosure. ইয়াত প্ৰটেক্টেড নন প্ৰটেক্টেডৰ কথা হ'বই নোৱাৰে। আজি তেওঁ কিয় ক'বলৈ লাজ কৰিছে? আৰু মানে খুব দুৰ্ভাগ্যজনক কথাটো, 2016 চনৰ 22 ডিচেম্বৰত আজি যদি যোৱাকালি হাগ্ৰামাই নিজে ক'ব নোৱাৰে,
ফৰেষ্ট এৰিয়াত ইভেকশ্যন কৰিলেও আমি কিবা এটা ক'লে তাৰপিছত কি এৰিয়া বুলি ক'লে মানে ৰেভিনিউ এৰিয়া বোলে তেওঁ ক'বই নাজানিলে জেনেৰেল প্লেন এৰিয়া বুলি কৈছে এই প্লেন এৰিয়াত যে ফৰেষ্ট এৰিয়াও থাকে ৰেভিনিউ এৰিয়াও থাকে নন কেটেষ্টলেণ্ড পাৰ্টো আছে সেইখিনি কিন্তু BTCৰ তাহানিৰ মানে মহা নায়কবিলাকে কিন্তু ক'বই নোৱাৰিছিলে যে আমাৰ অঞ্চলত তেনেকুৱা অঞ্চল আছে য'ত সি সৰু এটা 4টা ডিষ্ট্ৰিক্টত আজি 5টা জিলা হ'বলৈ গৈ আছে বা হৈছে প্ৰায় তাত 50টা নন কেটেষ্টলেণ্ড জৰীপ নোহোৱা গাঁও আছে স্বয়ং খাম্পাৰ নিজৰ গাঁওখনে মানে নন কেটেষ্টলেণ্ড জৰীপ হোৱা নাই খাম্পাৰ 40 বিঘা মাটি আছে উত্তৰ ৰুণিখাটাত সেইটো জৰীপ হোৱা নাই সেইদিনাখন আমি জৰীপ কৰি দিলোঁ সেইটো লাজ লাগিব লাগে সিহঁতে 50খন গাঁৱত যে হাজাৰ আমাৰ ৰুণিখাটাত 3টা গাঁও আছে 2টাটো আদিবাসী গাঁও মদাতি আৰু এটাটো মই পাহৰিলোঁ আৰু উত্তৰ ৰুণিখাটাটো তাত নেপালীও আছে বড়ো আছে আদিবাসী আছে ৰাজবংশী সূত্ৰধৰ চবেই আছে বাঙালীও আছে এইটো অঞ্চলটো হ'ল নৰ্থ ৰুণিখাটা আজিলৈকে তেওঁলোকে জৰীপে কৰা নাই সেইটো আমি জৰীপ কৰি দিছোঁ সেইটোকো তেওঁলোকৰ চকু বিষালে আৰে ভাই আমাৰ যিসকল বনাফাইড কমিউনিটি বা পিপল তেওঁলোককতো আমি মাটি অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰোঁ আৰু সেইটো দিবলৈ যোৱাত আপোনালোকৰ কিয় মাথা বিষাব লাগে মূৰ বিষাব লাগে কিন্তু এই 50টা নন কেটেষ্টলেণ্ড গাঁওখনৰ পৰা কানাইগাঁও আৰু চুলাইগাঁও বাক্সা জিলাত 2016 চনৰ 22 ডিচেম্বৰত তেওঁলোকে ইভেকশ্যন কৰি বৰবুট গাঁও দুখনক ইভেকশ্যন কৰি মানে গাঁওখনৰ পৰা খেদি দিছে এতিয়া মোৰ প্ৰশ্নটো হ'ল কেনেকৈ নন কেটেষ্টলেণ্ডৰ পৰা আপোনালোকে ইভেকশ্যন কৰি পেলাই সেইটো খেদিব পৰা অধিকাৰটো পালে কি আছে আজিও তেওঁলোকক কৰিব বিচাৰিছে আন্দোলনৰ নামত আন্দোলন কৰি সমাজখন বিশৃংখলাৰ পথত নিবলৈ বিচাৰিছে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো মাটিৰ সমস্যা মাত্ৰই নহয় যিকোনো সমস্যাটো সমাধান কৰিবলৈ প্ৰস্তুত কিন্তু সমস্যাৰ নামত আমি সমস্যা কৰিব বিচৰা নাই যদিও হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে হাগ্ৰামাই দি যোৱা জমাবন্দীক নিৰ্ভৰ কৰি পেলাই যদি হাইকোৰ্টে আজি 17,407টা ফেমিলিক প্ৰটেক্টেড বেল এণ্ড ব্লকৰ পৰা যদি আঁতৰাই দিব লগা হয় আমি দাঁতিকেই ক'ম যে আজিৰ দিনত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই 17,407টা ফেমিলিৰ মাটিৰ সমস্যাটো পাৰ্মানেণ্টলি সলিউশ্যন হ'ল বুলি আপোনালোকে ধৰি লওক কিয়নো বেল এণ্ড ব্লক প্ৰটেক্টেড এৰিয়াৰ পৰা আমি BTCৰ ভিতৰতে যিসকল বনাফাইড কমিউনিটি তেওঁলোকক জেনেৰেল এৰিয়াত মানে বেল এণ্ড ব্লকৰ বাহিৰত তেওঁলোকক আমি নিগাজিকৈ পাৰ্মানেণ্টলি তেওঁলোকক আমি লেণ্ড এলটমেণ্ট বা ছেটেলমেণ্ট দিবৰ কাৰণে আজি প্ৰস্তুত হৈ আছোঁ থেংক ইউ क'क्राझार आरो चिरां जिल्लानि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां एबसुनि हेफाजाब होनायजों फैगौ 23 आगस्ट 2023 इङाव क'क्राझार सरकारि फरायसालिमायाव फुंबिलिनि 6 रिंगानिफ्राय मोनाबिलिनि 4 रिंगासिम सा सानजा भारतनि गोजामसिन गभ आयुर्वेदिक कलेज एन्ड हस्पिटाला देहा मेडिकेल चेकआपजों लोगोसे सांग्रांथि मेल खुंफुंनाय जागोन बे देहा मेडिकेल चेकआपजों लोगोसे सांग्रांथि मेलाव गासै सा 26 गुबुन गुबुन बिफाननि रोंगौथि गोनां स्पेशलिस्ट डक्टरफ्रा बे हाबाफारियाव बाहागो लागोन बेनिखायनो गोसो गुदुं रायजो राजा बिथांमोना बै सानखालि थिखानाय जायगा आरो समाव नुजाथिफैना गावनि सावस्रिखौ बेसेन नाङालासिनो नायफैनो हागोन